ই ওলালে কি হ'ল কিবা পালিনে কতো একোৱে নাই তই সকলোতে ভালদৰে চালিনে চালোতো চাৰিওফালে চালো নাই একোৱে নাই কতো একোৱে নাই ভিতৰত তই সকলোতে চালি নাই চালো সেইফালেও চালো চুকে কাণেও চালো একোৱে নাই পেহী ইমান চিন্তা নকৰিবি আমি আছো নহয় নে কি কয় জিতু ঠিকেই কৈছ ধ্ৰুৱ চিন্তা নকৰিবি পেহী আমি আছো নহয় এতিয়া আমি যাওঁ বৈ বল যাওঁ বল সৰুবা কি কৰিছা ব'লা খুৰা চিন্তা নকৰিব দেই আপোনালোক আহিছো ব'লা পলাশ যদি সিহঁত নহয় কোন সোমাইছিল আৰু যদি সোমাইছিল তেন্তে সিহঁত ক'লৈ গ'ল বপাই ইমান পটকে সি নাইকিয়া হৈ গ'ল কপিলী বাইতো তেওঁলোকক সোমাই যোৱা নিজ চকুৰে দেখিছিল নিজ চকুৰে দেখিছিল যদি নিজ চকুৰে দেখিছিল তেন্তে কথাটো খুৰা কিজানি তেওঁৰ চকুৰ ভৰম হয় তেনেহ'লে গাঁৱত যে বাকীবোৰৰ ঘৰত দেখিছে বুলি কৈছে সেইবোৰ আৰু সেইদিনাখন সোণখুৰীয়ে বাহিৰলৈ ৰাতি যাওঁতে নিজ চকুৰে ডাইৰেক্ট দেখিছে আৰু যেতিয়া তৃতীয়বাৰ দেখিছে নাই পিছে বৰপাই এখেতক দেখোন চিনি পোৱা নাই এওঁ মোৰ ভতিজা চহৰত থাকে আজি দুপৰীয়া আহি পাইছেহি নমস্কাৰ সেইকাৰণে ককাইদেউ এওঁলোক বৰ খাটাৰনাক বস্তু আপুনি নতুন আহিছেতো গাঁৱত এতিয়া গম নাপাব কিন্তু ময়ো আজি তোমালোকৰ লগত পহৰা দিবলৈ যাম চাম ইহঁতৰ মতলব কি সৰুবা বাদ দিয়া ইমান সহজ কথা নহয় তুমি আহিছাহে ব'লা অলপ জিৰাই আহোঁ লগত ব'লা খুৰা সৰুবা বহাচোন এইবিলাক আমাৰ সমাজত চলিয়ে থাকে কি কৰিবা উপায়ো নাই সৰুবা খুৰা মানুহগৰাকীয়ে সঁচাকৈ দেখিছিল জানো মিছাকৈ কিয় ক'বহে তুমি আজি আহিছাহে ইহঁতৰ মহিমা বুজিবা কেনেকৈ তুমি নহয় খুৰা কিবা অদ্ভুত ধৰণৰহে লাগিলে ভিতৰলৈ সোমাই যোৱা দেখিলে আৰু ভিতৰতে নাইকিয়া হৈ গ'ল আহা সৰুবা বাদ দিয়া এইবিলাক চিন্তা তুমি এতিয়া যোৱা তুমি এতিয়া ভিতৰলৈ গৈ কিবা এটা খাই লোৱা আৰে ৰঞ্জন দা কেই বজাত পালেহি নমিতা মই দুপৰীয়াতে পালোহি তুমি কলেজ গৈছিলা নেকি কলেজ যোৱাই নাই লগৰ এজনী ঘৰলৈহে গৈছিলো আৰু সুবৰ্ণ নমি সুবৰ্ণ অহাই নাই নেকি দাদা আহিল দেউতা মুখ হাত ধুই আছে
নমি অঁ দেউতা মই অকণমান জিৰাই লওঁ তই এটা কাম কৰিবি ককাইৰক বিচনা পাতিবোৰ ঠিক কৰি দিবি অলপ জিৰাই ল'ব হ'ব সৰুবা তুমি জিৰাই ল'ব হ'ব খুৰা তুমি কলেজলৈ কিয় যোৱা নাই অকল মই বুলিয়ে নহয় আমাৰ লগৰ ছোৱালী কোনোৱে যোৱা নাই ডেকা ল'ৰাবোৰ কোনোবা ল'ৰা গৈছে যদিও গম নাপাওঁ মেট্ৰিকটো যেনেদৰে দুবাৰত পাছ কৰিলোঁ হাই ছেকেণ্ডাৰীটো তেনেকৈ দুবাৰতহে পাছ কৰিছোঁ আকৌ ফাইনেলটো যাতে দুবাৰ দিবলগীয়া নহয় বাৰু বাদ দে সেইবোৰ ইমান দিনৰ মূৰত লগ পাইছোঁ ৰাজদাইটো বিয়া পতা গম পাইছোঁ পিছে তই ক'ৰবাত ছোৱালী চাইছনে নাই এই যে মই গাঁৱলৈ আহিলোঁ সেইকাৰণে তাই মোক কিবা এটা বেয়া পাই আছে বেয়া পাইছে আচলতে ইয়ালৈ অহা মোৰ উদ্দেশ্য হ'ল এই নিশা কলা কাপোৰ পিন্ধা মানুহৰ ৰহস্যটো জানিবলৈ সিহঁত বহুত খাটাৰনাক বুজিছ আচলতে ইহঁত হয় কোন ইমান সহজ নহয় বুজিছ আপুনি কেইটা বজাত ওলাই যাব পুৰা ময়ো যাম মানে কষ্ট পাব নহয় ৰঞ্জন তুমি চহৰৰ পৰা আহি ইয়াত আকৌ ৰাতি পহৰা অ' তুমি তাৰমানে ভোগেশ্বৰ তাৱৈৰ ল'ৰা দুপৰীয়া ময়ো যাওঁ বৈ বৈ